আপুনি জানে নেকি যে কোনটো ফল খালে মানুহৰ টিউমাৰ সোনকালে ভাল হৈ যায়? মানুহৰ এটা চকুৰ ওজন কিমান? কোনটো ফল খালে মানুহৰ মৃত্যু হ'ব পাৰে? কোনটো ফল খালে মানুহৰ লিভাৰ সুস্থ হৈ থাকে? আজি আমি আলোচনা কৰিম এনে ধৰণৰ 20টা সাধাৰণ জ্ঞানৰ প্ৰশ্ন আৰু ইয়াৰ উত্তৰসমূহ। যদি ভিডিঅ'টো ভাল লাগে মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি দিবা। বলা ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নত আছে কোনটো ফল খালে মানুহৰ মৃত্যু হ'ব পাৰে? আপোনালোকৰ সন্মুখত আছে অপচন ক জামুক, অপচন খ কেঁচা কাজু বাদাম, অপচন খ বগৰী, অপচন ঘ জলফাই। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কেঁচা কাজু বাদাম। 2 নম্বৰ প্ৰশ্নত আছে কোনটো ফল খালে মানুহৰ লিভাৰ সুস্থ হৈ থাকে? আপোনালোকৰ সন্মুখত আছে অপচন ক কল, অপচন খ কমলা, অপচন গ আঙুৰ, অপচন ঘ আপেল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন ঘ আপেল। 3 নম্বৰ প্ৰশ্নত আছে এজন মানুহে প্ৰতিদিনে কিমান লিটাৰ পানী খাব লাগে? আপোনালোকৰ সন্মুখত আছে অপচন ক 1 লিটাৰ, অপচন খ 2 লিটাৰ, অপচন গ 3 লিটাৰ, অপচন ঘ 4 লিটাৰ। ইয়াৰ সঠিক উত্তৰটো হ'ব অপচন গ 3 লিটাৰ। 4 নম্বৰ প্ৰশ্নত আছে কোনটো ফল খালে মানুহৰ শুক্ৰাণু বৃদ্ধি হয়? আপোনালোকৰ সন্মুখত আছে অপচন ক মৌচুমী, অপচন খ আখৰোট, অপচন গ জামুক, অপচন ঘ মধুৰিআম। ইয়াৰ সঠিক উত্তৰটো হ'ব অপচন খ আখৰোট। 5 নম্বৰ প্ৰশ্নত আছে বিশ্বৰ কোনখন দেশত আটাইতকৈ বেছি বিয়া বিচ্ছেদ হয়? আপোনালোকৰ সন্মুখত আছে অপচন ক ভাৰত, অপচন খ বাংলাদেশ, অপচন গ পাকিস্তান, অপচন ঘ আমেৰিকা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন ঘ আমেৰিকা। 6 নম্বৰ প্ৰশ্নত আছে শাক পাচলিৰ ৰজা বুলি কাক কোৱা হয়? আপোনালোকৰ সন্মুখত আছে অপচন ক আলু, অপচন খ বিলাহী, অপচন ঘ বেঙেনা, অপচন ঘ ৰঙালাও। ইয়াৰ সঠিক উত্তৰটো হ'ব অপচন ক আলু। 7 নম্বৰ প্ৰশ্নত আছে বিশ্বৰ কোনখন দেশত কুকুৰক পূজা কৰা হয়? আপোনালোকৰ সন্মুখত আছে অপচন ক ভাৰত, অপচন খ বাংলাদেশ, অপচন গ নেপাল, অপচন ঘ আমেৰিকা। ইয়াৰ সঠিক উত্তৰটো হ'ব অপচন ঘ আমেৰিকা। 8 নম্বৰ প্ৰশ্নত আছে কোনটো ফল খালে মানুহৰ টিউমাৰ সোনকালে ভাল হয়? আপোনালোকৰ সন্মুখত আছে অপচন ক তৰবুজ, অপচন খ লিচু, অপচন গ আম, অপচন ঘ মৌচুমী। ইয়াৰ সঠিক উত্তৰটো হ'ব অপচন খ লিচু। 9 নম্বৰ প্ৰশ্নত আছে মানুহৰ এটা চকুৰ ওজন কিমান? আপোনালোকৰ সন্মুখত আছে অপচন ক 5 গ্ৰাম, অপচন খ 8 গ্ৰাম, অপচন গ 10 গ্ৰাম, অপচন ঘ 75 গ্ৰাম। ইয়াৰ সঠিক উত্তৰটো হ'ব অপচন খ 8 গ্ৰাম। 10 নম্বৰ প্ৰশ্নত আছে খাদ্যত অতিৰিক্ত তেল খালে কোনটো বেমাৰ হ'ব পাৰে? আপোনালোকৰ সন্মুখত আছে অপচন ক কেঞ্চাৰ, অপচন খ ডায়েবেটিছ, অপচন গ জণ্ডিছ, অপচন গ হৃদৰোগ। ইয়াৰ সঠিক উত্তৰটো হ'ব অপচন ঘ হৃদৰোগ।